শ্ৰদ্ধাৰ শ্ৰোতাসকল, আজি মই পাঠ কৰিবলৈ লৈছোঁ মন্দিৰা শৰ্মাবাৰ কবিতা কি কল্পনা কৰে আপোনালোকে। মোক দেখি কি ভাবে বাৰু আপোনালোকে বাৰু ভাবে নেকি আধুনিকতাই কোৱাই যোৱা মই কোনোবা ধনীৰ দুহিতা? নে ভজা মাছ লুটিয়াই খাব নজনা মই কৃত্ৰিম বৈভৱৰ আড়ম্বৰতা? কাটা চামুচৰ আগত ওলমি থাকে বুলি ভাবে নেকি মোৰ ৰান্ধনীশালৰ ব্যস্ততা? কি ভাবে আপোনালোকে? ডাক্তৰ জোৱাইৰ সপোন দেখা চৰকাৰী বিষয়াৰ ছোৱালী হ'লো বুলিয়েই আপোনালোকে ভাবে নেকি মোৰ জীৱন হাৱাহীন গীটাৰৰ তালত নাচি থকা একোটা ৰঙীন সন্ধিয়া? নে আপোনালোকে ভাবে মই অসামাজিকতাৰ বোকাৰে লুতুৰি পুতুৰি বতাহী প্ৰেমত হাবুডুবু এখন ৰঙীন পৃথিৱীৰ বহুৰূপী অভিসাৰিকা? মোৰ আগলৈ প্ৰসাৰিত বাটটোৰ পিছপিনে ৰৈ কি কল্পনা কৰে বাৰু আপোনালোকে? আপোনালোক সন্দিহান হোৱাটো স্বাভাৱিক। তেওঁ কথাবোৰ প্ৰথমে তেনেকৈ ভাবিছিল। মোক জুখি চাইছিল কথাবোৰত। সাজ পোছাক আচাৰ আচৰণৰ সচেতনতাই হয়তো মোৰ গাত আভিজাত্যৰ মোহৰ মাৰিছিল সৰুকৈ। কিন্তু লাহে লাহে বুজি উঠিছিল তেওঁ, মোৰ আভিজাত্যতাত কোনো ৰহণ নাছিল কোনো বহুজাতিক কোম্পানীৰ ব্ৰেণ্ডেড মোহৰ। মোৰ আধুনিকতাই পৰিপাটি কৰি তুলিব খুজিছিল তেওঁৰ দিনপঞ্জী। কোনো ব্ৰেণ্ডৰ লালিমা নসনাকৈয়ে তেওঁৰ সাজযোৰ হৈ পৰিছিল শুৱনি। ভৰিৰ জোতাৰ পৰা মূৰৰ চুলিলৈকে সুশৃংখল হৈ পৰিছিল তেওঁ। কিন্তু আচৰিত কথাটো কি জানেনে? তেওঁ অভিজাত নহয়, হৈ উঠিছিল আধুনিক। নাই মই তেওঁক মোৰ দৰে কৰিব খোজাৰ কথা নাছিল। তেওঁ হৈও অভিজাত হোৱাৰ সম্ভাৱনাখিনি, তেওঁ হৈও পৰিশীলিত হোৱাৰ প্ৰয়োজনখিনি মাথো মোৰ হেঁপাহ আছিল। এতিয়াও ভাবি আছে নেকি আপোনালোকে ফেচবুক, হোৱাটছএপ, টুইটাৰতে উদযাপন হয় মোৰ দৈনন্দিন? নে মই দুখৰ বিলাসেৰে বুকু খেপিয়াই ফুৰা চতুৰ আধুনিকা বুলিয়েই ভাবে আপোনালোকে? নাই, সেই আভিজাত্য মোৰ নাই, যিয়ে লজ্জানত কৰিও নিজক নিৰ্লজ্জ কৰি তোলে বাৰে বাৰে। অত্যাধুনিক প্ৰেমিকা হ'ব নোৱাৰা মোৰ মনটোৱে সেয়ে কয়, প্ৰেমৰ নামত প্ৰেমক নাঙঠ কৰিবলৈ এটা মাত্ৰ এণ্ড্ৰইড মোবাইলেইতো যথেষ্ট। সেয়েহে কৈছোঁ, আপোনালোক সন্দিহান হোৱাটো স্বাভাৱিক।